এইখন লিষ্ট কিহৰ জানেনে? আজি মানে খানা খাম, বজাৰত কি লাগে তাকে লিখি লৈছোঁ। এয়া চক পালোঁ আমি। প্ৰথমতে পাৰ্লাৰ গৈ লওঁ, তাৰপিছত আমি কি কৰোঁ দেখাই আছে। পাৰ্লাৰ আহি পাই গ'লোঁ। এইজনী হৈছে বিশ্ব সুন্দৰীয়া, থ্ৰেডিং কৰি আছে। এইজনী মই। হৰি নিব আহিছোঁ। খানা বুলি আমি দুয়ো কিন্তু কিছু কাম কৰিছোঁ, দেখিছেই নহয় আপোনালোকে। চৌকা জ্বলি গ'ল, সকলোৱে আহিল। এয়া পানী গৰম হ'ব দিছোঁ মাংসৰ কাৰণে। বুট জিকাম ৰ'বক, আগতে খাই লওঁ আমি। ঠাণ্ডা এয়া প্ৰথমতে দি দিওঁ বুদ্ধি, কাৰণ তাই কেমেৰাটো ধৰি আছে ন, তাক আগতে দি দিওঁ, কাৰণ চবতকৈ সৰু তাই। গৰম পানী হ'ব দিছোঁ। আমি খাম এতিয়া। আজি কি খাম? আজি মাংস খাম। আলু কাটি আছে, মছলা বটি আছে। আমি কি বিন্দাস খানা খাইছো অংকন দে এবাৰ কওঁ কেনে লাগিছে খানা খাই এতিয়া ভিডিঅ'টো নহ'লে ধুনীয়া লাগিছে। ধুনীয়া লাগিছে চম্পা এনে মানে ধৰ আজি যে আমি একেলগ হ'লো কেনে লাগিছে খানা মুখখন নেদেখাকে ইমান ধুনীয়া ছোৱালীজনী নেমুটো কি সুতুৰা পাচ্ছি বাৰু এইফালে চানা মিক্সাৰৰ কাৰণে এইফালে বুট ভিজাই থৈ দিছোঁ। মাংসৰ যোগাৰ হৈ আছে, আলু বিলাহী এইফালে কাটি থোৱা হৈছে। মাংস বনাই আছে, এইফালে মাংস বনাই আছে। চাটনি যোগাৰ হৈ আছে। চাটনি দেখা দাঁত ভাঙি যাব এইফালে দুটা কুকাৰত ভাত বহাই দিছোঁ।
চিপছৰ মালা একদম চিপছ লৈ আহিছে আমাৰ কাৰণে এইফালে আকৌ চাটনি বনাই আছে মানে মুঠৰ ওপৰত কোনোৱে এনে থকা নাই কিবা নহয় কিবা কৰি আছে দেই গোটেই কেইজনীয়ে ময়ো কৰিছোঁ কিন্তু ভিডিঅ'ত দেখুওৱা নাই খানা খাবাই পোৱা নাই ফোন কি ভাল লাগছে লগ পাই কেনে লাগছি লগ পাই ভাল লাগছে মুখখন দেখালি ভাল লাগব আৰু তোৰ মুখে দেখি আছো তোৰ মুখখন মোৰ মুখখন আকৌ কে দেখাব লাগে পঞ্জ খানা হ'ব আছো গজব বেজিতি কৰি ওলা হ্যাঁ কেনে লাগছি না মজা মই লাগছে। খাওয়াই নাই যেন মানে লগ পাই কেনে লাগছে এ তই তো প্ৰশ্ন সুধ না गजब बेइज्जती है বেক লাগি সি গোটেই জানে আমাৰ নদী পাৰ নগৰ যাম আমি কিন্তু যা পথাৰত আড্ডা চলি আছে এইফালে ৰ'ব মই আঞ্জাখিনি টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে কিবা মানে ধৰ নাখালেও মানে বস্তু চাই পেলাই ভাল লাগে এইফালে আমাৰ তামোলো আছে চাওক ভাত খাই খাব লাগিব বিৰাট গজব বেজিতি এইটো হৈছে চুনিমা এইটো বৰ্ণালী লাজ চম্পা মৰমতে চম্পা বুলি মাতে নৱনীতা নাম এইজনী শিৱানী সদায় দেখিয়ে থাকে ভিডিঅ'ত এইজন হৈছে দীপ লাজ এইটো হৈছে হিতিক সুমিত হিতেশ বিৰাজ ৰূপম খানা ৰেডি সকলোৱে বহি ল'লে আমি পিছত খাম সিহঁতক আগতে দি দিলোঁ মাংস বঢ়িয়া আছে খাই পেলাই প্ৰথম বাইকটো লৈছো গৰমটো খাই চাওঁ কেনা বঢ়িয়া আছে বঢ়িয়া মাংস আৰু এক পিছ পালি ভাল হয় এই দিয়ে তাক কোন পণ্ডিতে থাকান দিছি অ ৰূপম কেনে লাগছি কেনাই ঠিক আছে নে কেনাই চালিয়া মজা বঢ়িয়া ধুনীয়া সুন্দৰ দীপ কেনে আছি এই বিলেনি আমাৰ জ্বলা দে দিম দে আগতে খাই লওঁ চবে ঘৰা ঘূৰি যাব বাই বাই গুড নাইট অ চম্পা যা যা বাই 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 গুড নাইট এই হিতে চকত গাড়ীখন ৰাখছি গাড়ী দে যা